নমস্কাৰ সকলোকে আজি ভাবিছো এটা ৰেচিপি ভিডিও দিম বুলি হেতু কাৰণে ভাবিছো যে ঔটেঙা ঢিকিয়া এইবিলাক লৈ আহো নিজে গৈ চিঙি মেলি হেতু কাৰণে আহি আছো পাৰিবলৈ বুলি ঔটেঙা পাৰিলে এইটো আকৌ মোৰ প্ৰথম লং ভিডিও এইটোটো মৰম দিব দেই দেখিছেনে বাৰু ঔটেঙা মই কেবাটাও পালো ঔটেঙা কেইটা পাই মই বিৰাট ফুৰ্তি মা আৰু মইনাও আহিছে মোৰ লগত ইহঁতে আকৌ শাক বুটলিবলৈ যায় মইনাই কচু কাটি দিলে কচু কাটি হলত আমি ঢেকিয়া বুটলিবলৈ গলো এয়া চাওকচোন ঢেকিয়া বুটলি আছো পাইছো বাৰু লগতেই অকণমানিজনী পালো ইমান মৰম লগা তাই আজি মোৰ খাদ্য সামগ্ৰী এইখিনিয়ে বাকি মেকুৰী আৰু মাছ কম্বিনেশ্যনটো কিমান ধুনীয়া ন মেকুৰীজনী বাৰে বাৰে মাছটো ওচৰলৈ গৈছে মায়ে আকৌ তাইক টানি টানি নিছে আমাৰ ঘৰলৈ মাছ আনিলে বেছিকৈ ময়ে বাছো আজিও সেয়াই ময়ে বাছিলো মায়ে শাকখিনি ধুনীয়াকৈ কাটি দিলে এতিয়া আমি মাছৰ ৰেচিপিটো কম দে সকলোৱে জানে বাৰু তথাপি মোৰো মন গ'ল ৰেচিপি ভিডিও এটা দিবলৈ সেইটো কাৰণে দিলো আৰু গালি চালি নাপাৰিব দেই কেৰাহীখন ধুনীয়াকৈ গৰম হ'বলৈ দি তাতে তেল দি দিলো তেল দিয়াৰ পিছত তাতে মাছখিনি দি আমি মাছখিনি ফ্ৰাই কৰিম আপোনালোকে বাৰু মোৰ ভিডিওকেইটা চাই কেনেকুৱা পালে বাৰু জনাবচোন দেই কিবা যদি ভুল হয় শুধৰাই দিব আকৌ তেতিয়াহে মই ভালদৰে ভিডিও বনাব পাৰিম এইয়া চাওকচোন আমাৰ মাছ ভাজি হৈয়ে গ'ল এতিয়া আমি সেই একেখন কেৰাহীতে তেল দিলোঁ তেলত মিঠিগুটি দি ঢেকীয়াখিনি ভাজিলোঁ ঢেকীয়াখিনি ভাজি যেতিয়া হৈছে তাতে আমি গৰম পানী এড কৰি দিলোঁ আজিকালি ঔটেঙাবোৰ অলপ টান হৈছে সেইটো কাৰণে আমি আগতীয়াকৈ বইল কৰি ৰাখিছিলোঁ আগতীয়াকৈ বইল কৰি ৰখা ঔটেঙাখিনি আমি এতিয়া ইয়াতে এড কৰি দিলোঁ এড কৰি দিয়াৰ পিছত উতলিবলৈ দিলোঁ চাওকচোন ইমান ধুনীয়াকৈ উতলিছে এতিয়া মাছখিনি দি দিলোঁ কালাৰটো ইমান ভাল নাই হোৱা কিন্তু খাবলৈ সঁচাকৈ কৈছোঁ বহুত ধুনীয়া হৈছিলে কচু আনিছিলোঁ নহয় কচুখিনিও ভাজিব লাগিব ন মাছৰ মাথা দি কচু ভাজিম এয়া কচু ভাজিবলৈ আমি যোগাৰ কৰি আছোঁ কচুখিনি ভজাৰ আগতে আমি আগতীয়াকৈ মাছৰ মাথাখিনি ভাজি ৰাখিছিলোঁ এতিয়া কচুখিনি দি তাৰ লগতে মাছৰ মাথাখিনি এড কৰি দিম খাবলৈ বহুত ধুনীয়া হৈছিলে দেই ঘৰৰ খানা হোষ্টেলত থকাবিলাকেও গম পায় হোষ্টেলত থাকোঁতে যে মোৰ কিমান কষ্ট হৈছিলে খোৱাৰ কাৰণে এতিয়া ঘৰত আহি টেষ্টি খানা খাইছোঁ কেনেকুৱা হৈছে খাবলৈ টেষ্টটো ভাল হৈছে